নমস্কাৰ মই জাহ্নৱী গোস্বামী আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিত কাম কৰোঁ আমি যদি চাওঁ যে HIV আৰু ড্ৰাগ ইউজৰ মাজত এক ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে কাৰণ ড্ৰাগছ লোৱা গ্ৰুপটোত আৰু বিশেষকৈ অসমত আজি কোভিডৰ পিছৰ পৰা মানে লকডাউনৰ পিছৰ পৰা ড্ৰাগছৰ প্ৰভাৱ বহুত বাঢ়ি গৈছে চহৰ অঞ্চলৰ পৰা আমাৰ গাঁও অঞ্চল পালেগে ড্ৰাগছ ব্যৱহাৰ কৰাৰ ইউথৰ মাজত বিশেষকৈ আৰু তাত যদি কোনোবা এজন একচুৱেলি HIV পজিটিভ থাকে তেওঁলোকে সাধাৰণতে কি কৰে নিডিলটো শ্বেয়াৰ কৰে এটা নিডিল দি তেওঁলোকে কেইবাজনো মানে ড্ৰাগছ ব্যৱহাৰ কৰে হিৰ'ইনে হওক বা বেলেগ জাতীয় বস্তুৱেই হওক আৰু সেই সময়খিনিত যদি তাৰে গ্ৰুপত এজন বা দুজন HIV পজিটিভ থাকে ইমিডিয়েটলি গোটেই গ্ৰুপটোলৈ বাঢ়ি যায় আচলতে গোটেই গ্ৰুপটোলৈ যায় আৰু তেনেকৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ যিটো ড্ৰাগছ ফ্ৰী আসাম যিটো কেম্পেইনিং আৰম্ভ কৰিলে লঞ্চ কৰিলে সেইখিনি সময়ত আমি দেখা পাইছিলোঁ যে বহুত বেছি আমাৰ যিটো যুৱ সমাজ আছে যুৱ বা যুৱতীয়ে যিসকল আছে ড্ৰাগছ আসক্ত লোক বহুতখিনি দেখা গৈছে আৰু আমাৰ ইয়াতেও যিমানখিনি এতিয়ালৈকে ৰেজিষ্টাৰ্ড হৈছে প্ৰায় 40% একচুৱেলি টোটেল ইনফেকশ্যনৰ প্ৰায় 40%ই আমাৰ ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ হয় যিসকলে HIV পজিটিভ হৈছে অকল HIV বুলিয়ে নহয় তেওঁলোকৰ বেলেগ আনুষাংগিক যিখিনি কো-ইনফেকশ্যনছ আছে বিশেষকৈ হেপাটাইটিছ বি বা হেপাটাইটিছ চি বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত HIV লগতেই কিন্তু হেপাটাইটিছ চিৰ ইনফেকশ্যনো আমি বহুত দেখা পাব লৈছোঁ আৰু বেছিখিনি কেছেই আমাৰ যিখিনি ড্ৰাগ ইউজাৰ্ছ থাকে যিখিনি HIV পজিটিভ হৈছে তেওঁলোক কিন্তু হেপাটাইটিছ চিও পজিটিভ হৈ পেলাই আমাৰ মাজলৈ আহিছে তাৰ কাৰণে এটাই আছে যে আমাৰ OST চেণ্টাৰ আছে যিসকলে ড্ৰাগছ ব্যৱহাৰ কৰিছে আমি ছাবষ্টিটিউশ্যন থেৰাপি তাৰমানে তেওঁলোকে বেজীৰে নিচাযুক্ত দ্ৰব্য নলৈ পেলাই তেওঁলোকে মুখেৰে খায়ো লাহে লাহে এইটো মেডিকেল টাৰ্মত দিয়ে মেডিচিন যিটো OST চেণ্টাৰ্ছ বুলি কয় আমাৰ বিভিন্ন অঞ্চলত বিভিন্ন জেগাত আমাৰ গুৱাহাটীতো আছে গোলাঘাটত আছে ৰিচেণ্টলি আমি ডিব্ৰুগড়ত খোলা গৈছে নগাঁৱত খুলিছে OST চেণ্টাৰ থ্ৰু OST চেণ্টাৰত তেওঁলোকে ডক্টৰৰ পৰামৰ্শ মতে তেওঁক সেইটো নিচাযুক্ত দ্ৰব্যই হয় কিন্তু মুখেৰে খোৱা অৰেল থেৰাপি হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া যায় যিসকল লোকে একচুৱেলি ড্ৰাগছ ব্যৱহাৰ কৰি আছে বেজীৰ দ্বাৰা তেওঁলোকে আমাৰ নিয়েৰেষ্ট যিবোৰ OST চেণ্টাৰ আছে তালৈ আহিব পাৰে আৰু OST একচুৱেলি ছেফেষ্ট ড্ৰাগছ হয় য'ত নেকি HIV বা বেলেগ বেমাৰৰ পৰা আমি বচাই ৰাখিব পাৰোঁ আৰু ড্ৰাগছে সঁচাকৈ বাৰুকৈ আমাক HIV লগত প্ৰভাৱ পেলাইছে আৰু বিশেষকৈ যুৱ সমাজক বহুত বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে সেইকাৰণে OSTয়ে আমাৰ এটা উপায় আছে য'ত নেকি আমি যুৱ প্ৰজন্মক আমি হেপাটাইটিছেই হওক বা HIVয়ে হওক বিশেষকৈ তাৰ পৰা আমি বচাই ৰাখিবলৈ OST ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজন এতিয়া